শিক্ষক এডাল মমবাতিৰ দৰে নিজে জ্বলি আনক পোহৰ বিলায়। এই উক্তিটি অলপ বেলেগ ধৰণেৰে চাওঁচোন আহা। কেৱল শিক্ষকেই নহয়, আমাৰ পিতৃ মাতৃও জানো এডাল মমবাতিৰ দৰে নহয়? নানা কষ্ট আৰু ত্যাগ কৰি তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি যায় নিজৰ সন্তানৰ প্ৰতি। নিজে জ্বলি সন্তানৰ জীৱন বাট তমসামুক্ত কৰে। সুস্থ বাতাবৰণ, শিক্ষা দীক্ষা, সুসংস্কাৰেৰে সেই বাট উজ্জ্বলতকৈও উজ্জ্বল কৰি তোলাৰ অবিৰাম প্ৰয়াস কৰি যায়। পাহৰি যায় নিজৰ দুখ কষ্ট, ভাগৰ, ভোক পিয়াহ। বিনিময়ত বিচাৰে কি? জীৱনৰ ভাটিবেলাত এখনি সহায়ৰ হাত। তোমাৰ, মোৰ, আমাৰ প্ৰত্যেকৰে দায়িত্ব আমাৰ পিতৃ মাতৃক শুশ্ৰূষা কৰা, আদৰ যতন কৰা। আমি এই সুন্দৰ পৃথিৱীখন দেখাৰ সৌভাগ্য জানো তেওঁলোকৰ পৰাই লাভ কৰা নাই? জন্মদাতা পিতৃ মাতৃক অৱহেলা কৰা মানে স্বয়ং ঈশ্বৰক অৱহেলা কৰা। এইখন পৃথিৱীত শ্ৰৱণৰ দৰে পুত্ৰও আছে আৰু নিজ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ বিলাসী জীৱন যাপন কৰা সন্তানো আছে। লোভ লালসাৰে পৰিচালিত হৈ পিতৃ মাতৃৰ জীৱন কাঢ়িবলৈও কুণ্ঠাবোধ নকৰা সন্তানো নোহোৱা নহয়। কিন্তু এনে কিয় হয়? বোধ হয় নৈতিক শিক্ষাৰ অভাৱতে এনে হয়। নৈতিকতাৰ জ্ঞান আমাক আনে বা কোনো কিতাপে দিব নোৱাৰে। অভিজ্ঞতাই উপলব্ধিয়ে দিব পাৰে বুলি ক'ব পাৰি। অকলশৰে অকণমান সময় বহা, ভাবা তোমাৰ এই সুন্দৰ জীৱন কাৰ দান। যেতিয়াই উপলব্ধি কৰিব পাৰিবা, নিশ্চয় সেয়াই হ'ব তোমাৰ নৈতিক শিক্ষাৰ অ আ ক খ। সৰু থাকোঁতে এটা সাধু শুনিছিলোঁ ককাৰ মুখত। এবাৰ কাৰ্তিক আৰু গণেশৰ মাজত তৰ্কাতৰ্কি হ'ল। দুয়োজনৰে মাজত কোন শ্ৰেষ্ঠ সেইটো লৈ। দুয়ো পিতৃ মাতৃৰ ওচৰ চাপিল। আৰু তোমালোকে নিশ্চয় জানা গণেশ আৰু কাৰ্তিকৰ পিতৃ মাতৃ কোন? মহাদেৱ আৰু পাৰ্বতী। মহাদেৱে ক'লে, তোমালোকৰ যিজনে পৃথিৱীখন প্ৰদক্ষিণ কৰি আহিবা প্ৰথমে, সেইজনেই শ্ৰেষ্ঠ হ'বা। কাৰ্তিকে অকণো পলম নকৰি ময়ূৰ বাহনত উঠি উৰা মাৰিলে পৃথিৱী প্ৰদক্ষিণ কৰি আহিবলৈ। গণেশ কিন্তু নগ'ল। তথাপি গণেশেই শ্ৰেষ্ঠ আখ্যা পালে। কেনেকৈ? তোমালোকে জানা তেওঁ কি কৰিলে? তেওঁ মহাদেৱ আৰু পাৰ্বতী অৰ্থাৎ তেওঁৰ পিতৃ মাতৃৰ চাৰিওফালে এপাক ঘূৰিলে আৰু হাত জোৰ কৰি ক'লে, পিতা মাতা, মোৰ পৃথিৱী তোমালোকেই, গতিকে মোৰ পৃথিৱী প্ৰদক্ষিণ কৰা হৈ গ'ল। গণেশৰ এই কথাত তেওঁৰ পিতৃ মাতৃ আৱেগিক হৈ পৰিল আৰু এতিয়া আমি গম পালোঁ তেনেহ'লে কোন শ্ৰেষ্ঠ? গণেশ। ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্তিক শ্ৰেষ্ঠ নহয়। কাৰ্তিকো শ্ৰেষ্ঠ, কিন্তু তেওঁ আন কোনো দিশত শ্ৰেষ্ঠ। বোধ শক্তি বা জ্ঞানৰ ওপৰত ভিত্তি কৰি যদি শ্ৰেষ্ঠত্ব বিচাৰ কৰা যায়, তেনেহ'লে গণেশৰ দৰে চিন্তাধাৰা বা বোধ শক্তি থকা মানুহহে প্ৰকৃততে জীৱশ্ৰেষ্ঠ আখ্যাৰ যোগ্য। গতিকে মই ইমানকেই ক'ব খোজোঁ যে এই সুন্দৰ পৃথিৱীখন দেখিবৰ কাৰণে আমাক যি সুযোগটো দিলে, অৰ্থাৎ আমাৰ পিতৃ মাতৃ, তেওঁলোকৰ প্ৰতি আমি কেতিয়াও অৱহেলা কৰিব নালাগে। তেওঁলোকৰ জীৱনৰ ভাটিবেলাত আমি যাতে তেওঁলোকৰ সহায়ৰ হাত হওঁ, তেওঁলোকৰ শুশ্ৰূষা কৰোঁ, আদৰ যতন কৰোঁ। আজিলৈ ইমানেই। পুনৰ অন্য এক নতুন বিষয়েৰে আমাৰ এই শিতান শুৱনি কৰাৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ।